হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমি আজি যাবলৈ ওলাইছোঁ এঠাইলৈ য'ত মোৰ সৰুকালৰ বহুতো স্মৃতি জড়িত হৈ আছে। বেলেগ ভণ্টি আৰু আমি টমটম এখন ৰিজাৰ্ভ কৰিছিলোঁ কাৰণ আমি ইয়াৰ পৰা ট্ৰেইনত যাব লাগিব, যিহেতু আমাৰ ট্ৰেইনৰ ষ্টেচন বহুত দূৰত আছে কামপুৰত। তো তাৰলৈকে আমি টমটমতে আহিলোঁ আৰু এঘণ্টাৰ পিছত আমি ষ্টেচন আহি পালোঁ। আৰু গাইজ, আমাৰ ট্ৰেইন লেট আছিলে, তো আমি নাচালোঁ। এতিয়া আমি 5 ঘণ্টা ৰখিব লাগিব। আমি এতিয়া ঘৰলৈ উভতি গ'লেও টাইম নিমিলিব, সেইটো কাৰণে আমি ষ্টেচনতে 5 ঘণ্টা ট্ৰেইনৰ ৱেইট কৰিলোঁ। আৰু 5 ঘণ্টা ৱেইট কৰাৰ পিছত আমি ট্ৰেইনত উঠিলোঁ। এইপিনে দেখিছে, হেপ্পী হৈ গ'লোঁ আৰু ট্ৰেইনত উঠিব পাৰোঁ। আৰু এতিয়া আমি গৈ আছোঁ, আমি সৰভোগলৈ গৈ আছোঁ গাইজ। আৰু এইপিনে বাপেক জীয়েকক দেখিছে কি চাই আছে, আৰু এইপিনে মই। আৰু এতিয়া আমি শৰাইঘাট দলঙৰ ওপৰেৰে গৈ আছোঁ। তাৰপিছতে আমি আহি পালোঁ বৰপেটা, আৰু তাৰ অলপ সময় পিছতে সৰভোগ আহি পালোঁহি। আৰু ফাইনেলি গাইজ, 5 ঘণ্টা ৱেইট কৰিছোঁ আৰু 5 ঘণ্টা ট্ৰেভেল কৰাৰ পিছত আহি পাইছোঁ সৰভোগ। টোটেল 10-11 ঘণ্টা গাইজ। আৰু এতিয়া বাজিছে 10:30। তাৰপিছতে আমাক এতিয়া খুৰাহঁতে নিবলৈ আহিছিলে, তো আমি এতিয়া গৈ আছোঁ। আৰু আহি পাই ফ্ৰেছ হৈ ভাত খাই ল'লোঁ। আৰু যিহেতু গাইজ ভাগৰ লাগিছে, আজিলৈ ইমানেই আছিলে। বাই বাই।